প্ৰায় এসপ্তাহ মানে হৈ গ'ল ভিডিঅ' দিব পৰা নাই এসপ্তাহ 10 দিনমান হৈ গ'ল পালন কৰিব যাওঁতে আকৌ আপোনাৰ তাত বিভিন্ন ধৰণৰ আমাৰ মানে 5জন আমি একেলগে বহি এফালে বেছি আছে ন ধুনীয়াকৈ একদম সজাই দিছে পুৰা সেইফালে গোটেই একদম পইচা তুলি আছে So hello good morning guys welcome back to my YouTube channel আৰু আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ আপোনালোকক প্ৰায় এসপ্তাহ মানে হৈ গ'ল ভিডিঅ' দিব পৰা নাই এসপ্তাহ 10 দিনমান হৈ গ'ল আৰু ভিডিঅ' দিব নোৱাৰা কাৰণটো মই কৈ আছোঁ আপোনালোকক লাহে ধীৰে আৰু ভিডিঅ' নিদিয়াৰ মানে মেইন কাৰণটো হ'ল মোৰ মাইকৰ মোৰটো যোনটো TRS পিনটো থাকে TRS পিনটো টোটেলি ভাগি গৈছিলে মানে তো অলপমান এনেকৈ মিলাই মিলি এতিয়া ভিডিঅ'টো বনাই আছোঁ এটা অৰ্ডাৰ দি থৈছোঁ আহি পাব নৱেম্বৰৰ আপোনাৰ 4 তাৰিখে তো ইমান দিন কৰিছে ফ্লিপকাৰ্টত আহি পোৱা নাই প্ৰায় আপোনাৰ 3 সপ্তাহমান 2 সপ্তাহ মানে ভিতৰত হৈ গ'ল অৰ্ডাৰ দিয়া কিন্তু এতিয়ালৈকে আহি পোৱাহি নাই তো মাইকৰ মানে পিনটোৰ কাৰণে অলপমান প্ৰব্লেম হৈ গৈছিলে আৰু অডিঅ'টো বহুত বেয়া আহে মানে মাইকটো যিহেতু বেয়া হৈ গ'লে তো সেইকাৰণে মানে ভিডিঅ'খিনি দিয়া নাই তেনেকৈ বেয়া অডিঅ' এটা ভিডিঅ' দি লাভ নাই আৰু লং ডিঙৰ আপোনালোকৰ ছেকেণ্ড এপিছ'ডটো দেখিলে মোৰ মাইকটো মানে বহুত প্ৰব্লেম দিছিলে বহুত অডিঅ'টো বেয়া হৈছিলে তো তাৰ কাৰণে ভিডিঅ'টো দিয়া নাই তো গাইছ এতিয়া গৈ আছোঁ মই তিতাবৰৰ আমাৰ শ্যাম গাঁৱলৈ আৰু তাতে আমাৰ লগৰ এটাই মাতি উঠিয়াইছে মানে তেওঁলোকৰ কিবা আপোনাৰ প্ৰগ্ৰেম এটা আছে প্ৰগ্ৰেম মানে কিবা মানে ফেষ্টিভেল এটা আছে চ' সেইটোকে আপোনালোকক দেখাবলৈ মানে গৈছোঁ মই আমাৰ যোনখিনি ওচৰ পাজৰ চুবুৰীয়া মানুহ আছে চ' তেওঁলোকৰো মানে অকেজনবিলাক আমি পাৰিলে আমাৰ পৰাপক্ষত দেখাব লাগে আৰু মোৰ মেইনলি কণ্টেণ্টটো হৈছে মটো ব্লগ কিন্তু 2-এটা এনেকুৱা ভিডিঅ' দিওঁ যাতে মানুহৰ অলপ ইনফৰ্মেশ্যন এটা পাওঁ আৰু তাতে গৈ পিনি মই তেওঁলোকক সুধি পিনি জনাওঁ আচলতে ফেষ্টিভেলটো আচলতে নামটো কি কথা কি বতৰা ভালদৰে কাৰণ মই বিশেষকৈ নাজানো ইমান মোক আপোনাৰ মানপত্ৰখন দি মাতিছিলে তাতে লিখা আছে সকলোখিনি মই পঢ়ি পিনি চালোঁ কিন্তু মানে ভালদৰে ইমান বুজি নাপালোঁ মানে ভালদৰে তো তালৈকে গৈ পিনি আপোনালোকক বুজাই দিম চ' আহি আপোনাৰ পাই গ'লোঁ আমাৰ জেগাটো অকণমান আমাৰ লেট হৈ গ'ল গাড়ী চাড়ী দেখিছোঁ ইয়াতে চ' ইয়াতেই মেবি পাতিছে আৰু মন্দিৰভাগ আছিলে ভাগ বঢ়িয়া দেখিছে নাই ত' বাইকটো আগতে ৰাখি লওঁ ৰাখি লওঁ বঢ়িয়াকৈ বাইকটো ৰাখি লওঁ গাইছ আহি পাই গ'লোহি আমাৰ আজি প্ৰতিমূৰ্তি উন্মোচন আৰু দান উৎসৱ আৰু আমাৰ ইয়াত সুৰজ নমস্কাৰ এটা দি দিয়া আকৌ চ' এয়াই আপোনালোকে দেখিছে এতিয়া সোমাই যাওঁ বঢ়িয়াকৈ আৰু সকলো আপোনালোকক ভালদৰে বুজাই দিছে চাই লওক বেলিটো বহুত দিছে কঠিন শিৱৰ বুদ্ধ মূৰ্তি অষ্টপৰিষ্কাৰ কল্পতৰু ত্ৰিপিত্ত শাস্ত্ৰ সংঘদান আৰু মাৰ বিজয়ী অৰহত উপগুপ্ত ভণ্টেৰ প্ৰতিমূৰ্তি উন্মোচন আৰু দান ভণ্টেৰ ঠিকে আছে মই ঠিকে কৈছোঁ মিছ হোৱা নাই চ' এইফালে সোমাই যাওঁ বঢ়িয়াকৈ বাকীখিনি আপোনালোকক ভিতৰত গৈ পিনি বঢ়িয়াকৈ কৈছোঁ চ' একবাৰ চাই লওক চ' এইফালে তো গাইছ এইফালে আহি পাই গ'লোহি আমাৰ বিহাৰলৈ আৰু এতিয়া ভিতৰত সোমাই যাওঁ আৰু ইয়াতে আপোনাৰ উপগুপ্ত দান দিব তো আপোনালোকক সেইখিনি দেখাম চ' এইফালে দেখিছে আপোনালোকে পৰিৱেশটো তো ইয়াতে সকলোখিনি আয়োজন চলি আছে এতিয়া তো ইয়াতে বঢ়িয়াকৈ জোতা চেণ্ডেল খুলি যাব লাগিব মই যিহেতু খুলি যালোঁ বঢ়িয়াকৈ বোলা খোলা একোৱেই নাজানে ইয়াত এই হ'ব বোলা চ' এইফালে চাই লওক একবাৰ আমি ইয়াতে আপোনাৰ ড্ৰোন উৰাইছিলোঁ এবাৰ আহোঁতে এইফালে সোমাই যাওঁ এতিয়া বঢ়িয়াকৈ বহুত চাফ চিকুণকৈ ৰাখিছে চাওক 5 minutes later. আৰু এতিয়া আপোনালোকক অলপ মই দেখালোঁ ইয়াৰে আৰু ইয়াৰ আপোনালোকৰ গোটেই হিষ্ট্ৰীটো কেনেকুৱা কি কথা সকলোখিনি মই আপোনালোকক ইয়াৰ পৰা জনাই আছোঁ এতিয়া চ' প্ৰথম আপোনাৰ নামটো সুধি লওঁ মই ৰেবতা মাহাথেৰ বেদবেৰী শ্যাম গাঁৱত মই থাকোঁ আচ্ছা আপুনি অকণমান জনাই দিব নেকি ইয়াৰ মানে কিদৰে পালন কৰা হয় কিয় পালন কৰা হয় কেতিয়াৰ পৰা উদযাপন কৰা হয় ফেষ্টিভেলটো আপোনালোকৰ আমাৰ এই ফেষ্টিভেলটো এনেকুৱা ধৰণৰ আছে আমাৰ 3 মাহ আমাৰ ব্ৰত থাকে আমাৰ ভান্তিবিলাকৰ ব্ৰতৰ পিছতে আমাৰ ব্ৰত খুলি যায় তেতিয়া যে পৱৰ্ণা বুলি কোৱা হয় সেই পৱৰ্ণাৰ পিছতে আমাৰ কাঠিন শিৱৰ বুলি এটা কাঠিন শিৱৰ মানে একে নিশাই গৈ কাটি ৰাতিপুৱা মানে দান দিয়া হয় সেইটো আমাৰ কাঠিন শিৱৰ বুলি কোৱা হয় আমাৰ পৰম্পৰা এতিয়াৰ পৰা নহয় আগৰ পৰাই চলি আহিছে বুদ্ধৰ থকা সময়ৰ পৰা আপোনাৰ আমাৰ 30জন ভিক্ষুক দান আমাৰ কাঠিন শিৱৰ দান দিছিলে বিশেষা আপোনাৰ শ্ৰাৱস্ত্ৰীত তেতিয়া আছিলে সেইটোক লৈ আজি পৰ্যন্ত মানে আমাৰ বৌদ্ধসকলৰে মানে এই উৎসৱটো পালন কৰি আহে উৎসৱ পালন কৰিব যাওঁতে আকৌ আপোনাৰ তাত বিভিন্ন ধৰণৰ আমাৰ দানবিলাক থাকে যেনে আপোনাৰ দেখিছে আমি তাৰ আগত উন্মোচন কৰিলোঁ আমাৰ উপগুপ্ত বুলি কয় তেখেতৰ কাহিনীটো বেলেগ ক'লে বৰ দীঘলীয়া হ'ব আৰু
অথনিকে দেখি পাব আপোনালোকে আমাৰ বুদ্ধ মূৰ্তিৰ প্ৰচেছন হ'ব আৰু কলপতৰু বুলি এনেকুৱা আছে মনেৰে সাজোৱা এটা গছ আছে তাতে বিভিন্ন ধৰণৰ সজাই বজাই কলপতৰু তাৰপিছতে আমাৰ কাঠিন শিৱৰ বব একে নিশাকৈ ৰাতি পুৱতি পোহৰৰ সময়তে সেইটো দান দিয়া হয় গতিকে আজি এই নচিয়াম গাঁৱত আজি 3 আৰু 4 কাইলৈকে দুদিনীয়া আমাৰ কাৰ্যসূচী আছে গতিকে প্ৰথমে আৰম্ভ হ'ল আমাৰ বিশ্ব বৌদ্ধ পতাকা তাৰপৰা ধবজা বুলি কয় এইখন দেখিছেনে আপোনালোকে ধবজা বুলি কয় আমাৰ বৌদ্ধসকলে ধবজা পতাকা মানে আমাৰ বৌদ্ধবিলাক এটা চিন এইখন আহিলে বোলে এটা এইখন গাঁৱৰ বোলে উৎসৱ এটা হৈছে চিন এটা আপোনালোকে আমাক কৈ দিলে আমাৰ চ' সেইটোৱে বাকী আপোনালোকৰ ইয়াত প্ৰগ্ৰেমখিনি মানে কি এতিয়া হ'ব সকলোখিনি আপোনালোকক দেখাম বাকী অলপতো দেখালোৱেই বাকী এতিয়া সকলোখিনি দেখাই আছোঁ চ' ভিডিঅ'টো বঢ়িয়াকৈ চাই থাকিব দেখাই আছোঁ মজাকৈ আৰু এইফালে চাওক সকলোখিনি কিমান ধুনীয়াকৈ বনাই থৈছে একদম বহুত মজাকৈ এইফালে চাই লওক একবাৰ আৰু ইয়াতে আপোনাৰ অকণমান আগতে পূজা পাতল হৈছিলে যি আপোনালোকক অলপমান মই ভিডিঅ'ত দেখালোৱেই বাকী চাই লওক বহুত মানে চাফ চিকুণ হয় বহুত ধুনীয়া আৰু ইয়াতে লিখা আছে সকলোখিনি প্ৰতিমূৰ্তি উন্মোচন মাৰ বিজয়ী অৰহত উপভুক্ত ভণ্টে চ' আপোনালোকে দেখিছে বাকী এয়া এনেকৈ তো সকলোৰে মই নামবিলাক তেনেকৈ নাজানো চ' আপোনালোকে যদি কোনোবাই জানে কমেণ্টত জনাই দিব যদি বুদ্ধ ধৰ্মৰ কোনোবা মানুহে চাই আছে মোৰ ভিডিঅ'টো তেতিয়া কমেণ্টত জনাই দিব সকলোখিনি নামটো মই নাজানো যিহেতু সেইফালে আপোনালোকক জাষ্ট দেখাই দিছোঁ চাৰাউণ্ডিংটো কেনেকুৱা সেইফালে চাওক আৰু বহুত চাফ চিকুণ হয় মানে জেগাবিলাক সেইফালে চাওক ইয়াৰ নামটো কৈছিলে মোৰ নগৰতে কিন্তু পাহৰি গ'লোঁ আৰু এয়া আপোনাৰ ইয়াৰ নামটো ইয়াতে লিখা আছে আপোনাৰ ডকুখা চাৰিয়া চ' এয়া দেখিছে আপোনালোকে যেতিয়া তেওঁৰ তপস্যাত আছিলে তেতিয়া এয়া তাৰ চিনটো আপোনালোকে দেখাই দিছোঁ এইবাৰ চাই লওক চ' ইয়াৰে আমাৰ বৌদ্ধ বিহাৰ আৰু গাইছ এইফালে হৈ আছে এতিয়া সকলোখিনি কাম কাজ চলি আছে বঢ়িয়াকৈ বাকী এয়া হৈছে আপোনাৰ পঞ্চবৰ্গীয় চাই লওক মানে 5জন আমি একেলগে বহি এইফালে 1 2 3 4 5 পঞ্চবৰ্গীয় আৰু হয়তো কিমান শুনিছে আপোনালোকে নাজানো বহুত হালা হৈ আছে ইয়াতে আৰু ইয়াৰে আপোনাৰ পঞ্চবৰ্গীয় মানে ইয়াতে যিহেতু কাম চলি আছে মানে পূৰা ত' সেইকাৰণে অকণমান হালা আৰু গাইছ এতিয়া মোৰ পিছফালে দেখিছে আপোনালোকে বৌদ্ধ বিহাৰ ইয়াতে আছে চ' এইফালে সোমাই যাওঁ বঢ়িয়াকৈ ভিতৰত চ' এইফালে চাওক আপোনাৰ ইয়াতে সোমাই পেলাই আপোনালোকক দেখাই আছোঁ ভিতৰত এইফালে চাওক বহুত ধুনীয়াকৈ চাফ চিকুণকৈ ৰাখিছে এইফালে চাওক একদম বঢ়িয়াকৈ মানে লাইট নাই যদিও বহুত পোহৰ হৈ আছে ভিতৰত এইফালে চাওক বঢ়িয়াকৈ একদম চাফ চিকুণ পূৰা ডেক'ৰেশ্যন কৰি ৰাখিছে ধুনীয়াকৈ সকলোখিনি এইফালে চাই লওক আৰু বৰ বিশেষ মই ইমান মানে নাজানো তেওঁলোকে জাষ্ট আপোনালোকক দেখাইছোঁ কিমান চাফ চিকুণকৈ ৰাখিছে এইফালে চাওক একবাৰ বহুত ধুনীয়াকৈ এইবিলাক হয়তো হোমমেড হয় এইবিলাক ঘৰতে বনাইছে লিখা লাগিছে দেখাত আৰু ইয়াতে আপোনাৰ মুখ্য প্ৰতিমূৰ্তি আছে আৰু যেতিয়া আপোনাৰ ৱাটাৰ ফেষ্টিভেল হয় সকলো প্ৰতিমূৰ্তি আপোনাৰ মানে গা ধুৱায় সকলোখিনিকে গা ধুৱায় সেইখিনি আপোনালোকৰ অলৰেডি মোৰ ভিডিঅ' এটা আছে প্ৰথমতে একদম প্ৰথম সেইটো আপোনালোকে চাব পাৰে মই আই বাটনত বাৰু লিংক দি দিম আপোনালোকে তাতে গৈ চাব পাৰে প্ৰতিমূৰ্তি ইয়াতে আছে কিন্তু ইয়াতে তাল চাল বজাই আছে ন অকণমান মানে হুলস্থুল হৈ আছে সেইকাৰণে হয়তো আপোনালোকে ভালদৰে ভিডিঅ'টো অকণমান শুনিব পাৰে কিন্তু অকণমান নুশুনিব পাৰে সেইবিলাক একবাৰ চাই লওক জাষ্ট মই আপোনালোকক দেখাই দিছোঁ বস্তুখিনি কেনেকুৱা হয় কি কথা সেইবিলাক চাওক আৰু এইবিলাক কি ইমান আইডিয়া নাই আপোনালোকে কমেণ্টত জনাই দিব যদি কোনোবাই চাই আছে বাৰু আৰু গাইছ আপোনালোকক এটা বস্তু দেখাইছোঁ ইয়াতে আপোনালোকৰ মানে কিবা গছ আছে আপোনাৰ পইচা গছ দেখাই আছোঁ আপোনালোকক ৰ'ব চ' এটা চাওক সম্পত্তিখিনি একদম চব উঠিছে চ' ইয়াৰ নামটো আছিলে পেটেচা ন আচ্ছা পেটেচা আপোনাৰ এই গছজোপা তেওঁলোকে নাম দিছে আপোনাৰ পেটেচা কৈছে আৰু ইয়াতে আপোনাৰ মানে পইচা আপোনালোকে মানে হেৰি কৰিছে ন বেছি আছে নহয় কলপতৰু বুলি কয় এইফালে বেছি আছে কলপতৰু আচ্ছা আচ্ছা অঁ এইফালে বেছি আছে ন ধুনীয়াকৈ একদম সজাই দিছে পূৰা 1 hour later. এইফালে এতিয়া আমি বহি লৈছোঁ আৰু ইয়াতে খানা আহি গ'ল আমাৰ টোপোলাত দেখিছে তো এইফালে আৰু বাকী ইয়াতে বস্তু আহি যাব টোপোলা ভাত নেকি টোপোলা ভাত খোৱা কিন্তু খুব হৈছে মানে টোপোলা হৈছে বাকী এইফালে পানী চানী বঢ়িয়াকৈ নেকি তোমাৰ নামটো কি আছিলে অশ্বিনী মালগৈ অশ্বিনী ক'ত ঘৰ বেছিকত আৰু ইয়াৰ ক'ত একে ওচৰতে বেছিকতে এতিয়া বঢ়িয়াকৈ খাই লওঁ আমাৰ এইফালে টোপোলা ভাত আনবক্সিং নেকি টোপোলা আনবক্সিং চব্জি দিছে দালি আছে এইফালে আলু এইফালে মাছ বঢ়িয়াকৈ বাকী এইফালে কচু আছিলে কচুটো নাখাওঁ মই যিহেতু road safety road মানে road নহয় road গাইস ৰ'দত মৰি যাম কিন্তু ফটো মাৰি বাইক চলাব নাজানে ফটো মাৰ কিন্তু ঠিক ফটো মাৰিছে কিন্তু বাইক চলাব নাজানে আজিকালি পোৱালিবোৰ এইটোৱে বাইক চলাব নাজানে ফটো মাৰ এইবোৰ ইনষ্টাগ্ৰাম মডেল Qué बढ़िया था गुरु.
আৰু এতিয়া এইফালে আপোনাৰ ইয়াৰ যোনটা দেখিছে আপোনালোকক অথনি যে কৈছিলোঁ পেটেছা আপোনাৰ মানে পইচা যোনবা গছজোপা আছে তো ইয়াৰ আপোনাৰ এতিয়া ইয়াৰ পৰা দাঙি পিনি নিব নি পিনি কোনফালে কেনেকৈ নিব আপোনালোকক দেখাই দিম এইখিনি এতিয়া মানে ইয়াৰ তোমাৰ যোনটা পেটেছা কৈছা ন গছজোপা পইচা গছজোপা মানে ইয়াৰ পৰা দাঙি পিনি নিব এই উঠাই কিনে গোটেই গাঁৱৰফালে নিব ঘূৰাব ন আচ্ছা তো এয়া গম পালে আপোনালোকে মানে ইয়াৰ পৰা দাঙি পিনি আপোনালোকে গোটেই গাঁওখন মানে ঘূৰাব মানে গোটেই একদম পইচা তুলি আছে ধৰি লওক গোটেই চবেই পইচা তোলাত বিজি আপোনালোকে দেখিছে ভিডিঅ'ৰ পুৰা একদম আৰু গাইছ এতিয়া এইফালে দেখিছে আমাৰ আহি গ'ল আমাৰ এতিয়া পেটেছা নাম দিছে তেওঁলোকে ত' এয়া আহি গ'ল মানে পইচাৰ গছ আপোনালোকক শ্বৰ্ট ফৰ্মত ক'ব গ'লে আৰু ইয়াতে মানে আপোনাৰ যিটো বৌদ্ধ বিহাৰ আছে বৌদ্ধ বিহাৰটো চাৰিওকাষে আপোনাৰ তিনিপাক ঘূৰাই তিনিপাক ঘূৰোৱাৰ পিছত আকৌ উলিয়াই পিনি লৈ আহিছে মানে এতিয়া আকৌ গোটেই গাঁওখন ঘূৰাব তেওঁলোকে সেইফালে চাওক বঢ়িয়াকৈ সেইটো কথা আৰু একদম এতিয়া বঢ়িয়াকৈ আকৌ পুৰা মজাকৈ যাব লাগে চ' এইফালে এতিয়া গৈ আছোঁ আমাৰ ইয়াতে গোটেই গাঁওখন ঘূৰাব ন গোটেই গাঁওখন ঘূৰাব আৰু এইফালে দেখিছে আপোনালোকে বঢ়িয়াকৈ মানে ক'ব গ'লে পইচা গছ শ্বৰ্ট ফৰ্মত ত' পেটেছা শ্বৰ্ট ফৰ্মত ক'ব গ'লে পইচা গছ আপোনালোকক একদম থুলমূলকৈ বুজাই দিছোঁ সেইফালে এতিয়া আমিও গৈ আছোঁ ইয়াতে এটা কথা মানে কি এজনে আপোনালোকে দেখিছে ইয়াতে মানে কাপোৰ পাৰি দিছে তেওঁলোকৰ ঘৰৰ মুখে মুখে মানে সেৱা কৰি যায় সোমাই এতিয়া প্ৰথমতে আপোনাৰ তাত পাতিলে তাত এতিয়া ইয়াত পাৰি দিছে তাৰপিছত আগতে আমাৰ পাৰি থৈছে য'ত য'ত মানে আপোনাৰ কাপোৰ পাৰি দিয়ে তাতে আপোনাৰ সোমাই পিনি তেওঁলোকে ভগৱন্তৰ মানে সেৱা আগবঢ়াই পিনি যায় চ' গাইজ এইফালে এতিয়া আমাৰ ইয়াতে কাম মানে এতিয়া হৈ আছে প্ৰগ্ৰেম হৈ আছে আপোনাৰ কিমান টাইমলৈকে হ'ব হৈ থাকিব ন তো বহুত দেৰি হৈ যাব আৰু এতিয়া আপোনাৰ সময় কিমান 3:30 বাজিব হৈ গ'ল আৰু মই ৰাতিপুৱাই ঘৰৰ পৰা অহা মানে 9টা বজাতে ঘৰৰ পৰা অহা চ' সেইকাৰণে ইয়াতে মানে বহুত দেৰি হৈ যাব সেইকাৰণে যিমানখিনি পাৰোঁ আপোনালোকক ফুটেজ দেখাব চেষ্টা কৰিলোঁ বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব বাকী অলপ মানে এইটো অলপ ইউনিক ভিডিঅ' দিবলৈ চেষ্টা কৰিলোঁ কিন্তু মই ৰেগুলাৰ মানে মটৰ ব্লগ দি থাকোঁ ন আৰু এইটো অলপমান আপোনালোকে হয়তো বেলেগ ভিডিঅ' দেখিবলৈ পালে চেনেলত আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদি আপোনালোকে অলপমান নতুন কিবা দেখিলে তেতিয়াও সেইটো কমেণ্ট কৰি জনাই দিব বাকী ভাল লাগিলে বহুত আপোনালোকক কিবা এটা নতুন দেখাবলৈ চেষ্টা কৰিলোঁ মোৰো এটা নতুন বস্তু দেখিলোঁ ভাল লাগিলে চ' আকৌ এটা লগ পাম আকৌ ভিডিঅ'ত তেতিয়ালৈকে বাই বাই ধন্যবাদ জয় এখন